সকলোকে স্বাগতম। মই দেৱ। আজি এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত। কাহিনীৰ শিৰোনাম বিষাদ মোৰ যে আজন মহংগী। মূল ৰচনা দেৱব্ৰত গগৈৰ, পাঠ কৰিছোঁ মই দেৱস্বপ্নই, আৰু পশ্চাদৰ ফটো বিকাশ দিহিঙীয়াৰ। এই লেখাটো তৃষ্ণাটোৰ আলোচনীত 2012 চনৰ আগষ্ট মাহত প্ৰকাশিত। আৰু আপোনালোকৰো যদি কিবা তেনেকুৱা ধৰণৰ ঘটনা বা লেখা থাকে য'ত সৃষ্টিমূলক বা প্ৰেৰণাদায়ক ঘটনা থাকে, তেতিয়াহ'লে আপোনালোকে দেৱস্বপ্ন ইউটিউব চেনেলত কমেণ্ট কৰিব পাৰে। ফেচবুক পেজ বা ফেচবুক একাউণ্টত এটা মেছেজ কৰিব। মই আপোনালোকৰ সৈতে যোগাযোগ কৰি কাহিনীটো ল'বলৈ প্ৰয়াস কৰিম। তেতিয়াহ'লে আমি মূল লেখাটোৰ মাজলৈ আগবাঢ়োঁ। বুকুত ইমান ভাল পোৱাৰে ভৰি আছিল যে নকওঁ বুলি ভাবিও এদিন তোমাক ভাল পাওঁ বুলি কৈ দিলোঁ। এতিয়া বুকু মোৰ দুখেৰে পূৰ্ণ, অথচ কওঁ বুলি ক'ব নোৱাৰোঁ তোমাক। মোৰ বুকুৰ মাজত থাকিও তুমি যে ইমান দূৰত, দুচকুত তোমাৰে ছবি ভাহি থাকে, অথচ মই মোৰ দুচকুত চকুৰ পানীৰ বাহিৰে একোৱেই দেখা নাপাওঁ। আগষ্ট মাহৰে বৰষুণ সৰা কোনোবা এটা দিন হয়তো। বাছতে প্ৰথম তোমাক দেখিছিলোঁ। এজাক ছোৱালীৰ সৈতে তুমিও হুৰমুৰকৈ ভিৰ ফালি বাছৰ ভিতৰলৈ সোমাই আহিছিলা। মোৰ কাষৰ খালী হৈ থকা ছিটটোতে তুমি নিঃশব্দে বহিলা। তোমাৰ উন্মুক্ত অবাধ্য চঞ্চল চুলিকোচাত তেতিয়াও লাগি আছিল পানীৰ কিছু কণিকা। তোমাৰ চুলিৰ পৰা উৰি অহা মিঠা সুবাস এটা মোৰ বুকুৰ ভিতৰ পাইছিলগৈ। তোমাৰ মুখলৈ ক্ষণিকৰ বাবে চাওঁতে তোমাৰ চকুতো দেখিছিলোঁ কৃষ্ণচূড়া আৰু সোণাৰু ফুলৰ হেঁপাহ। এদিন পুথিভঁৰালতে তোমাৰ সতে চিনাকি হ'লোঁ, আৰু তাৰ পাছৰ পৰাই কেনেকৈ যে ভাল পোৱাৰ দীঘল বাটত খোজ থলোঁ একো মনত নাই। বুকুত আমি ভাল পোৱাৰে আটোম টোকাৰিকৈ এটা ঘৰ সাজি কোঠাই কোঠাই সপোনবোৰ ছটিয়াই ল'লোঁ। দুচকুত আঁকি ল'লোঁ ৰামধেনুৰ দৰে এখন ৰঙীন পৃথিৱী। আৰু এদিন উচ্চ শিক্ষাৰ বাবে তুমি দিল্লীলৈ উৰা মাৰিলা, আৰু মই ডিব্ৰুগড় পালোহি। তোমাক যে সতেজ ফুলৰ থোপাটো হাতত তুলি দি মই হাঁহি হাঁহি শুভেচ্ছা জনাইছিলোঁ, বুকুখনে কিন্তু তেতিয়াও বিষাদত চিঞৰি চিঞৰি কান্দি আছিল। কিবা যেন হেৰুৱাইছোঁ বুকুৰ পৰা। এক বোবা বিষাদবোধে হাহাকাৰ কৰি উঠিছিল। তোমাৰো বুকুৰ বিষাদখিনি দুচকুলৈ উজাই আহিছিল। ৰুমালেৰে লুকুৱাব খুজিছিল হাতৰ মুঠিত, তথাপিও সজল দুচকুত ধৰা পৰিছিলা। তুমিও যে দুখত কাতৰ। তুমি দিল্লী পালাগৈ। ফোনেৰে তোমাৰ সৈতে সঘন যোগাযোগ হ'ল। ফোনত তোমাৰ কান্দোনবোৰ ভাহি অহা হ'ল। মই তোমাক বুজনি দি ভাগৰি যাওঁ। দুচকুত সপোন এসোপা গুজি দি সপোনৰ এটা এটা বাট দেখুৱাওঁ। তথাপি তোমাৰ অভিযোগৰ শেষ নাই। ইয়াত যে আমাৰ গাঁৱৰ সেউজীয়া পথাৰখন নাই, ইয়াত নদীও নাই। মই তেতিয়া তোমাক কৈছিলোঁ, কিয় যমুনাখন নদী নহয় নেকি? তুমি তেতিয়া কৈছিলা, যমুনাখনকতো নদী বুলি ক'বই নোৱাৰি, সেইখন লেতেৰা পানীৰ গেলা নৰ্দমা মাত্ৰ। আৰু বৰষুণ, ইয়াত যে বৰষুণো নিদিয়ে। দুমাহ ছমাহ কেতিয়াবা বছৰেকৰ মূৰতহে হেনো বৰষুণ দেখা পায়। আমাৰ তাত যে বৰষুণ দিলে চোতাল উপচি পৰা বৰষুণৰ টোপালবোৰ চাই ইমান ভাল লাগে। বৰষুণৰ চেঁচা পৰশবোৰ যে হাতত তুলি লওঁ, কি যে অনন্য অনুভৱ। ইয়াত বহু কিবা কিবি হেৰুৱাইছোঁ। মাৰ হাতৰ আলু দি ভজা ঢেকীয়া ভাজিকণ বহুত মিছ কৰোঁ জানা। মই হাঁহি হাঁহি কৈছিলোঁ, তুমি খাবলৈ গৈছা নে পঢ়িবলৈ গৈছা? ইটো মিছ কৰা সিটো মিছ কৰা, মুখে মিছ নকৰা ন? কণ্ঠত অভিমান এসোপা আজুৰি আনি কৈ উঠোঁ। মিছ নকৰোঁ কাৰণহে তোমাৰ সৈতে কথা পাতি আছোঁ, কৈ উঠা তুমি। ময়ো কথা পাতলাবলৈ কওঁ, হ'ব ডিব্ৰুগড় আহিবা, আমাৰ কুমাৰণীচিকাত বহুত ঢেকীয়া ওলায়, 10 টকাত 4 মুঠি, কিমান খাবা? আহিবা এদিন, ঢেকীয়াও খাবা আৰু নদী নদী বুলি চিঞৰি আছা নহয়, ব্ৰহ্মপুত্ৰ পাৰলৈ যাম। তুমি উৎফুল্লিত হৈ কৈছিলা, সঁচানে? পিছত কিন্তু নাযাওঁ বুলি নক'বা, আৰু ঢেকীয়া ভাজি খাবলৈ পাব লাগিব। তোমালোকৰহে বৰ ভাল, সস্তাতে শাক পাচলি পোৱা। মই কৈছিলোঁ, ইয়াত শাক পাচলিৰ একো সস্তা নহয়, কেৱল ঢেকীয়া আৰু দৰিকণা মাছৰহে সস্তা। ঢেকীয়া 4 মুঠিত 10 টকা আৰু দৰিকণা মাছ প্ৰায় কেজি 20 টকাতে পোৱা যায়। আমাৰ গাঁৱত যে এটকা কেজি বুলি ক'লেও কোনেও কিনি নাখায়, তেনে অমিতা ইয়াত 40 টকা। এদিন দুদিন নহয়, সম্পূৰ্ণ 4 দিন তোমাৰ সৈতে ফোনত যোগাযোগ নাই। ৰক্তিম দৌৰি আহিছিল, তাৰ ফোনটো লৈ বাটৰ পৰাই চিঞৰি আহিছিল, দাদা দাদা আপোনাৰ ফোন। মই হাত পাতি লৈ কাণত লগাইছোঁ। সেইটো পাৰে তোমাৰ কান্দোনহিক্ত কণ্ঠ। মোবাইল হেৰুৱালা সকলোৱে জানে, অথচ ময়ে নাজানো। মই শান্ত হৈ তোমাৰ কথাবোৰ শুনি পাক ঘূৰণি খাই খাই চিন্তাবোৰ দুলি আছে, কাৰণ ৰক্তিমৰ ফোন নাম্বাৰ মোৰ ওচৰতে নাই, আৰু নাটক কৰোঁতে এবাৰ মাত্ৰ তাক লগ পাইছোঁ। আমাৰ বিভাগৰো নহয়, কিন্তু তোমাৰ হাতত কেনেকৈ তাৰ নাম্বাৰ? মনৰ মাজত সৃষ্ট চিন্তাৰ জটখিনি দলিয়াই কৈ উঠিছিলোঁ, সকলোৱে জানে মানে আমাৰ ৰুমত চুৰ সোমাল, লগৰকেইটাৰো মোবাইল লেপটপ সকলো নিলে। মোৰ অলপ অসুবিধা হৈ আছে, সেইবাবে মোবাইল লোৱা নাই। তুমি কৈ উঠিছিলা, একাউণ্টৰ IFC কোডটো জানানে? নাই নাজানো, মই কৈছিলোঁ। তুমি ব্যস্তভাৱে কৈ উঠিছিলা, পুলিবৰ ব্ৰাঞ্চ হয়নে? অ'কে, নেটত পাই যাম। তোমাৰ একাউণ্টত মোবাইল এটা কিনিব পৰা জোখাৰে পইচা অলপ পঠাই দিম,
কিনি ল'বা। মই তোমাৰ পইচাখিনি কিয় ল'ম? আত্মবোধত লাগিছিল। তুমি কৈ উঠিছিলা, দান দিয়া নাই, ধাৰলৈ দিছোঁ, পিছত ঘূৰাই দিবা। নাই নালাগে। আৰু মোৰ একাউণ্ট নাম্বাৰ ক'ত পালা? মই সুধিছিলোঁ। কিয় এবাৰ অনলাইন কৰোঁতে বেংকৰ ডিটেইলছ মোক মেছেজ কৰিছিলা, তাতে আছে, পাই যাম। তুমি মনত পেলাই দিছিলা আৰু সৰুকৈ কৈ উঠিছিলা, মই তোমাক দয়া কৰা নাই। মই জানো তোমাক জীৱনৰ বাটত আগবাঢ়িবলৈ কাৰো সহায়ৰ প্ৰয়োজন নাই আৰু মই মাত্ৰ লগ দিছোঁ তোমাক। অভিমান নকৰিবা, মইহে দিছোঁ তোমাক। যোৱা, ভাল ল'ৰাৰ দৰে মোবাইল এটা কিনি মোলৈ ফোন কৰা। মই মোবাইল এটা কিনি আনিলোঁ আৰু তোমালৈ ফোন লগালোঁ। সিপাৰৰ পৰা তুমি কৈ উঠিছিলা, তোমাক ফোনত নাপাই মোৰ কিমান চিন্তা হৈছিল জানা? মোক টেনশ্যন দি খুব ভাল পোৱা ন? তোমালৈ মেছেজৰ পাছত মেছেজ, ফোনৰ পাছত ফোন, নাই তোমাক নাপালোঁ। অৱশেষত তোমাৰ ফেচবুক খুচৰি ইউনিভাৰ্চিটিত অলপ দিনৰ আগতে কৰা নাটকৰ ফটো এখন আপলোড কৰিছিলা আৰু তাতে কমেণ্ট আৰু লাইক কৰা সকলোকে মেছেজ কৰি সুধি গ'লোঁ। অৱশেষত ৰক্তিম নামৰ ল'ৰাজনে ক'লে তুমি থকা ৰুমটো চিনি পায়। মই ৰিকুৱেষ্ট কৰিলোঁ তোমাৰ সৈতে এবাৰ কথা পতাই দিবলৈ। সিয়ে ক'লে তোমালোকৰ সকলোৰে মোবাইল চুৰ হোৱা কথা, কিন্তু তুমিতো আনৰ ফোনৰ পৰা হ'লেও মোক খবৰ এটা দিব পাৰিলাহেঁতেন। হ'ব বাৰু, যি হ'ল হ'ল। ৰ'বা, মই জুলাইৰ 10 তাৰিখে ডিব্ৰুগড়লৈ গৈ আছোঁ। মোহনবাৰীৰ পৰা মোক লৈ যাবাহি। 9 তাৰিখ শনিবাৰ সেইদিনা জ্যোতি বাটচৰাত উইংগাৰ এখনে মোক মোহতিয়াই থৈ গুচি গ'ল। 72 ঘণ্টা অচেতন হৈ পৰি আছিলোঁ চিকিৎসালয়ৰ বিচনাত। এইবাৰো তোমাক খবৰ নিদিলোঁ। গাড়ীৰ চেপাত এখন ভৰি সম্পূৰ্ণৰূপে নষ্ট হ'ল। বাৰে বাৰে মনত দোলা দি আছে তুমি দেখা সপোনটোৰ কথা। তুমি মোক প্ৰায়ে কোৱা আমি দুই এদিন বৰফৰ দেশলৈ যাম, বৰফৰ পাহাৰ বগাম, হাতত হাত ধৰি শুভ্ৰতাৰ মাজেৰে দুয়ো খোজ কাঢ়িম। প্ৰশান্তিৰ আৱেশেৰে তোমাৰ কণ্ঠ আৰু দুচকু চুই গৈছিল। আৰু আজি মই মোৰ ভৰিটোকে হেৰুওৱা নাই, হেৰুৱাইছোঁ তোমাৰ সপোনবোৰো। তুমিতো এটা পাহাৰ বগোৱাৰ কথাহে কৈছিলা, অথচ এই বিচনাৰ এৰা পাছত জীৱনৰ কিমান ঘাট সংঘাতৰ পাহাৰ বগাব লাগিব কোনো নিশ্চয়তা নাই। তথাপি বগাই যাম, কাৰণ বিখ্যাত যে মোৰ আজন্ম সংগী।